নমস্কাৰ ফ্ৰেণ্ড, ইনফৰমেশ্যন এছএমএছ চেনেললৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মুঠ 1955টা নতুন পদ মুকলি কৰা হৈছে। গতিকে ভেকেঞ্চি কেইটা ক'ৰ পৰা মুকলি কৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে, ইয়াতে এপ্লাই কৰোঁতে সম্পূৰ্ণ তথ্য আপোনালোকৰ সৈতে ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰাৰ চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নটিফিকেশ্যনটো মুকলি কৰা হৈছে নৱোদয় বিদ্যালয়ৰ সমিতিৰ ফালৰ পৰা, আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে। ইয়াতে বিভিন্ন ধৰণৰ পদসমূহ দিয়া আছে। এছিষ্টেণ্ট কমিশ্যনাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, আৰু বিভিন্ন ধৰণৰ প্লাম্বাৰ, লেব এটেণ্ডেণ্ট, মেথছ হেল্পাৰ, বিভিন্ন ধৰণৰ পদ দিয়া আছে। ইয়াৰে চাওক, প্ৰথমতে যিটো পষ্ট দিয়া আছে এছিষ্টেণ্ট কমিশ্যনাৰ, টোটেল 5টা পষ্ট ইয়াতে দিয়া আছে। তাৰপিছত চাওক, ইয়াতে এছিষ্টেণ্ট কমিশ্যনাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে 2টা দিয়া আছে। ফিমেল ষ্টাফ নাৰ্ছৰ বাবে ইয়াতে টোটেল 82টা পোষ্ট ইয়াতে দিয়া আছে। তাৰপিছত চাওক, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ বাবে টোটেল 10টা পোষ্ট দিয়া আছে। তাৰপিছত জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, তাৰপিছত ষ্টেন'গ্ৰাফাৰৰ বাবে পোষ্ট দিয়া আছে। কম্পিউটাৰ অপাৰেটৰৰ বাবে আছে। কেটাৰিং এছিষ্টেণ্টৰ বাবে দিয়া আছে। তাৰপিছত জুনিয়ৰ ছেক্ৰেটাৰী এণ্ড এছিষ্টেণ্টৰ বাবেও পোষ্ট দিয়া আছে। তাৰপিছত জুনিয়ৰ ছেক্ৰেটাৰী এণ্ড এছিষ্টেণ্ট গ্ৰুপ চিৰ বাবে পোষ্ট দিয়া আছে, আৰু বহুকেইটা পোষ্ট দিয়া আছে। টোটেল 622 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তাৰপিছত লেব এটেণ্ডেণ্ট, মেথছ হেল্পাৰ, মাল্টিটাস্কিং ষ্টাফৰ বাবে পোষ্ট দিয়া আছে। ইয়াতে মাল্টিটাস্কিং ষ্টাফৰ মুঠ ইয়াতে টোটেল 23টা পোষ্ট মুকলি কৰা হৈছে। এতিয়া আমি ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে আলোচনা কৰা হওক। যে প্ৰথমতে এছিষ্টেণ্ট কমিশ্যনাৰৰ বাবে পোষ্ট দিয়া আছে। ইয়াতে পে স্কেলটো ৰাখিছে 78,800ৰ পৰা ষ্টাৰ্ট, আৰু ইয়াতে এজ লিমিটটো আপাৰ এজ লিমিটটো 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, হিউমেনিটি নাইবা ছায়েন্স নাইবা কমাৰ্চৰ ক্ষেত্ৰত। লগতে ইয়াতে এক্সপিৰিয়েঞ্চো বিচাৰিছে 5 ইয়াৰ্ছৰ। তাৰপিছত এছিষ্টেণ্ট কমিশ্যনাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব। লগতে ইয়াতে 8 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ফিমেল ষ্টাফ নাৰ্ছৰ বাবে যদি আপুনি এপ্লাই কৰিব বিচাৰে, তেন্তে আপুনি ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। তাৰপিছত কৈছে যে লগতে আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব, মিনিমাম 3 ইয়াৰ্ছৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব নাৰ্ছিঙৰ ক্ষেত্ৰত, নাইবা যদি আপুনি BSc নাৰ্ছিং কৰিছে তেন্তে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনাৰ ইয়াতে যদি এক্সপিৰিয়েঞ্চ আছে 2 ইয়াৰ্ছৰ, তেন্তে আপুনি ইয়াতে প্ৰিফাৰেঞ্চ পাব। আৰু লগতে ইয়াতে আপোনাৰ হিন্দী লেংগুৱেজ নাইবা ইংলিছ লেংগুৱেজ জনাটো প্ৰয়োজনীয়। আৰু নাৰ্ছিঙৰ ক্ষেত্ৰত আপোনালোকৰ পে স্কেলটো দিয়া হ'ব 44,900ৰ পৰা ষ্টাৰ্ট কৰি 1,42,400 পাৰ মান্থ, আৰু এজ লিমিটটো আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। নেক্সট ডে আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ বাবে, আৰু ইয়াতে পে স্কেলটো 35,400ৰ পৰা আৰম্ভ হ'ব, আৰু 18ৰ পৰা 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু লগতে কম্পিউটাৰ অপাৰেটৰৰ নলেজ থাকিব লাগিব। আৰু যদি আপুনি 3 ইয়াৰৰ এক্সপিৰিয়েঞ্চ আছে এডমিনিষ্ট্ৰেটিভ নাইবা ফাইনেন্সিয়েল মেটাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত, অট'নমাছ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেন্তে আপুনি ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। তাৰপিছত অডিট এছিষ্টেণ্টৰ বাবে দিয়া আছে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো BCom বিচাৰিছে। নেক্সট জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ বাবে পোষ্ট দিয়া আছে। ইয়াতে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে যিকোনো ছাবজেক্টৰ ক্ষেত্ৰত। তাৰপিছত যিটো পোষ্ট দিয়া আছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ ক্ষেত্ৰত, ইয়াতে পে স্কেলটো 29,200ৰ পৰা ষ্টাৰ্ট কৰি 92,300 পাৰ মান্থটো লাভ কৰিব, আৰু ইয়াতে এজ লিমিটটো আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ডিগ্ৰী বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিঙৰ, নাইবা 3 ইয়াৰৰ ডিপ্ল'মা বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত, আৰু লগতে 3 ইয়াৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বিল্ডিং কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত। নেক্সট যিটো পোষ্ট দিছে ষ্টেন'গ্ৰাফাৰৰ বাবে পোষ্টটোৰ ক্ষেত্ৰত পে স্কেলটো 25,500ৰ পৰা ষ্টাৰ্ট কৰি 81,100 পাৰ মান্থ লাভ কৰিব, আৰু এজ লিমিটটো 10ৰ পৰা 27 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতাটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ টাইপিং স্পীড থাকিব লাগিব, 80 ৱৰ্ড পাৰ মিনিট টাইপিং স্পীড থাকিব লাগিব। তাৰপিছত কম্পিউটাৰ অপাৰেটৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ডিগ্ৰী পাছ কৰা হ'ব লাগিব, আৰু লগতে ডিপ্ল'মা ইন কম্পিউটাৰ থাকিব লাগিব। নেক্সট যিটো পোষ্ট দি আছে কেটাৰিং এছিষ্টেণ্টৰ বাবে, আৰু ইয়াতে এজ লিমিটটো 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু পে স্কেলটো 25,500ৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ইয়াতে 81,100 পাৰ মান্থলৈকে পে স্কেলটো লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ হ'ব লাগিব। মেট্ৰিক পাছ কৰাৰ লগতে 3 বছৰৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কেটাৰিং নাইবা হোটেল মেনেজমেণ্টৰ ক্ষেত্ৰত। জুনিয়ৰ ছেক্ৰেটাৰী এণ্ড এছিষ্টেণ্টৰ বাবে আপোনালোকে ইয়াতে 18ৰ পৰা 27 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে 30 ৱৰ্ড পাৰ মিনিট ইংলিছৰ ক্ষেত্ৰত, আৰু লগতে 25 ৱৰ্ড হিন্দী ৱৰ্ড টাইপ ৰাইটিঙত টাইপ কৰিব পৰা হ'ব লাগিব। তাৰপিছত ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ ক্ষেত্ৰত
ইয়াতেও এডুকেশ্যনেল কোৱালিফিকেশ্যনটো 10 পাছ হ'ব লাগিব, মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব, ইলেক্ট্ৰিচিয়ান নাইবা ৱায়াৰমেন নাইবা প্লাম্বিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট, আৰু লগতে 2 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইলেক্ট্ৰিকেল ইনষ্টলেশ্যনৰ ক্ষেত্ৰত নাইবা ৱায়াৰিং এণ্ড প্লাম্বিং ৱৰ্ক নলেজ থাকিব পৰা হ'ব লাগিব। আৰু যদি আপোনাৰ ইয়াতে এক্সপিৰিয়েঞ্চ আছে সেই ক্ষেত্ৰত আপুনি ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। যে লেব এটেণ্ডেণ্টৰ ক্ষেত্ৰত আপুনি ইয়াতে ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু লগতে ডিপ্ল'মা ইন লেবৰেটৰী টেকনিকৰ ক্ষেত্ৰত চাৰ্টিফিকেট থাকিব লাগিব, নাইবা যদি আপুনি ইয়াতে 12 পাছ কৰিছে ছায়েন্স ষ্ট্ৰীমৰ পৰা তেন্তে আপুনি ইয়াৰ ক্ষেত্ৰত ইলিজিবল হ'ব। আৰু এইটো কৈছে যিটো মেথছ হেল্পাৰ, ইয়াৰ বাবে যদিহে আপুনি 10 পাছ কৰিছে তেন্তে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পষ্ট দি আছে মাল্টিটাস্কিং ষ্টাফ MTSৰ বাবে যিটো পষ্ট দি আছে, ইয়াতে 18 পৰা 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ লিমিটটো, আৰু ইয়াতে ইছেঞ্চিয়েল কোৱালিফিকেশ্যনটো ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে গোটেইকেইটা পষ্টৰ ক্ষেত্ৰতে প্ৰায় 18 পৰা 30 ইয়াৰ্ছলৈকে দিয়া আছে, এইটো জেনেৰেল কেটেগৰীৰ বাবে। আৰু কেটেগৰী আছে ৰিলেক্সেশ্যন লাভ কৰিব যদিহে ST নাইবা SC কেটেগৰীৰ পৰা বিলং কৰি 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। আদাৰ বেকৱাৰ্ড ক্লাছ অৰ্থাৎ OBCৰ পৰা হ'লে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু ইয়াতে চিলেকশ্যনৰ ক্ষেত্ৰত প্ৰথমতে এটা CBT অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট লোৱা হ'ব, আৰু ইয়াতে কোনটো পষ্টৰ বাবে কি ছাবজেক্টৰ পৰা কুৱেশ্যন কাটিব সকলো ধুনীয়াকৈ ডিটেইলছত লিখা আছে। আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি এবাৰ ভালদৰে পঢ়ি চাব। আৰু এই পোষ্টকেইটাৰ বাবে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। যদিহে এছিষ্টেণ্ট কমিশ্যনাৰ নাইবা এছিষ্টেণ্ট কমিশ্যনাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে এপ্লাই কৰে তেন্তে 1500 ৰুপিজ পে' কৰিব লাগিব, আৰু যদিহে ফিমেল ষ্টাফ নাৰ্ছৰ বাবে এপ্লাই কৰে তেন্তে 1200 ৰুপিজ পে' কৰিব লাগিব। আৰু লেব এটেণ্ডেণ্ট, মেথছ হেল্পাৰ, মাল্টিটাস্কিং ষ্টাফ এইকেইটা পষ্টত যদি এপ্লাই কৰে 750 ৰুপিজ পে' কৰিব লাগিব। আৰু বাকী যিকেইটা পষ্ট দি আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, অডিট এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, আৰু বাকীকেইটা পষ্টত ইয়াতে এপ্লাই কৰোঁতে 1000 ৰুপিজ পে' কৰিব লাগিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজটো অনলাইন মোডত পে' কৰিব লাগিব, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং আদিৰ সহায়তো পে' কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যনটো ইতিমধ্যে 12 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেটটো ৰাখিছে 10 ফেব্ৰুৱাৰী 2022, 10 ফেব্ৰুৱাৰী 2022লৈকে অনলাইন এপ্লিকেশ্যনটো লৈ থকা হ'ব। আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত লাভ কৰিব, তাৰে পৰা আপোনালোকে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰথমতে অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল পাইছে নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব। আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। নিশ্চয়কৈ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজিলৈ মানে সামৰিছোঁ, ধন্যবাদ।